এনে অযাচিত দান এই দিনহীন ব্ৰাহ্মণৰ প্ৰতি। বৰ ভাল পাওঁ যে তোমাক মই। আহা, কিহৰ চিন্তা? এই বক্ষ মাজত বিৰচি কুসুম সজ্জা, মিতা প্ৰাণৰ বিপাশা, কত হুলৰিত গীত আৰু নৃত্যৰ ছন্দেৰে কত নৱপ্ৰেম ৰাজ্য ধৰিম সৃজন। বলা বলা লৈ বলা মোক প্ৰেম ৰাজ্যলৈ। বন্ধ হওক ব্ৰাহ্মণৰ যাগযজ্ঞ তপস্যা সাধনা, স্বাৰ্থৰ বৈধ সোণৰ সংসাৰ। ইমানেই যদি ভাল পোৱা মোক, পাৰিবানে দিবলৈ প্ৰতিদান তাৰ? পাৰিম পাৰিম, তোমাক পাবলৈ প্ৰতিদান দিম মই সৰহজিনী। সত্য? সত্য সত্য সত্য। তেনেহলে প্ৰথমে আনি দিয়া মোক অৰ্থ আৰু অলংকাৰ। অৰ্থ অলংকাৰ ক'ত পাম মই? কিমান ৰজা মহাৰজা সাউবনিক আছে, সিহঁতৰ পৰা আনি দিয়া অৰ্থৰ ভাণ্ডাৰ, আৰু ইমানে অলংকাৰ পিন্ধি অবাধে কৰে নিজৰক ভোগা কৰি নিৰ্ভৰ কৰি আমাকৈ সিহঁতৰ ৰত্ন অলংকাৰ। দস্যুবৃত্তি নয় হত্যা। সেই হব ব্ৰাহ্মণ নন্দন দামী আদি দক্ষি সাজিব। আৰু যদি কিবা আছে কোৱা, নিমিষতে স্বাধীন থাকো। এইবাৰ অৰ্থ আৰু অলংকাৰ আনি দিয়া, নহলে নেথাকো মই এখন দেখো তোমাৰ কাষত। নাই নাই, নেযাবা নেযাবা। লুণ্ঠন হত্যা দস্যুতা আদি যত কুকাৰ্য আছে এই জগতৰ, তোমাৰ বাবে অম্লান বদনে মই কৰিম সাধন। এতিয়া লৈ বলা প্ৰিয়ে আত্মহাৰা দিশহাৰা সৰ্বহাৰাই ব্ৰাহ্মণ প্ৰণয়দা মিলক তোমাৰ স্বপ্নময় প্ৰেম ৰাজ্যলৈ। আহা প্ৰিয় মোৰ লগত।